গুড মৰ্ণিং সুপ্ৰভাত। আজিৰ দিনটো কি কিয় বিখ্যাত তাৰ বতৰালৈ আমি আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই। আজি 20 পুহ। আজি বছৰৰ চতুৰ্থ দিন। সূৰ্যোদয়ৰ সময় 6:20:21 আৰু সূৰ্যাস্তৰ সময় 5:10:46। এতিয়া আহোঁ বুৰঞ্জীৰ পাতত আজিৰ দিনটো কি কিয় বিখ্যাত আলোচনা কৰোঁ। 1948 চনৰ আজিৰ দিনটোতে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰে স্বাধীনতা লাভ কৰিছিল। 1643 চনৰ আজিৰ দিনটোতে আইজাক নিউটনৰ জন্ম হৈছিল। তেওঁ বিশ্ববিখ্যাত ইংৰাজ পদাৰ্থ বিজ্ঞানী আছিল। 1809 চনৰ আজিৰ দিনটোতে লুইচ ব্ৰেইল অন্ধ লোকৰ লিখন পদ্ধতি তেওঁ সৃষ্টি কৰিছিল। তেখেতৰ আজি জন্ম হৈছিল। এই পদ্ধতিৰ সহায়ত আঙুলিৰ এটাৰ পৰা 6টা বিন্দু স্পৰ্শৰ জৰিয়তে বিশ্বৰ লাখ লাখ অন্ধ লোকে শিক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি লিখিব আৰু পঢ়িবলৈ সক্ষম হৈছে। অভিনেত্ৰী নিৰূপা ৰয় 1931 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল। তেওঁক ট্ৰেজেডি আৰু শোকাতুৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিখ্যাত।